যিকোনো বস্তু আইন পুৰা চলাই লৈ যায় যদি আমি গাঁৱত যদি আমি আমাৰ বস্তি এইটো চলাই যাবৰ কাৰণে এটা আইন আছে নিয়ম আছে সেই নিয়মতে পৰা আমি চলাই লৈ যাওঁ আৰু আমাৰ দেশটো ভাৰত দেশটো আইন পুৰাহে যিকোনো বস্তু আইন আছে এইটো দেশক আইন পুৰাহে চলাই লৈ যায় দেই আমাৰ ভাৰত যিটো চলাই লৈ যোৱা আইনটো সেইটো ভাৰত সংবিধান বুলি কয় ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি কয় সেইটো আইন সেইটো কনষ্টিটিউশ্যন পুৰাহে এই ইণ্ডিয়াটো চলাই গৈ আছে ঠিক সেইটো দৰে এতিয়া আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট চলাই যাবৰ কাৰণে আমাক 6 শিডিউল দিয়া হৈছে সেই 6 শিডিউল আইন পুৰাহে চলাই লৈ যাব লাগে কিন্তু দুখৰ কথা আজিলৈকে 6 শিডিউল আইন পুৰা চলাই লৈ যোৱা নাই আমাৰ কাৰ্বি আংলং অঞ্চলত এতিয়া আমি ডিষ্ট্ৰিক্ট কাউন্সিল পাইছে আজি তক 72 ইয়াৰ্ছ পাৰ হৈ গ'ল তথাপি আজিলৈকে 6 শিডিউল মতে কাম চলাই লৈ যোৱা নাই এই ভাৰত সংবিধান তাতে 12টা শিডিউল আছে 12টা শিডিউল আছে এই 12টা শিডিউল মাজত 6টা শিডিউল আমাক দিয়া হৈছে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ সেই 6 নম্বৰটোৱে 6 শিডিউল কোৱা হৈছে 6 বুকে থ্ৰকফান শিডিউল কাং দেঙাফান 6 শিডিউল সেই 6 শিডিউলটো আমাক ট্ৰাইবেল কাৰণে দিয়া হৈছে এইটো আমি ভালদৰে মনত ৰাখিব লাগে 6 শিডিউল কাক দিয়া হৈছে ট্ৰাইবেল কাৰণে দিয়া হৈছে কাৰণ 6 শিডিউল পেৰাগ্ৰাফ 20 6 শিডিউল পেৰাগ্ৰাফ 20 6 শিডিউল 20 অধ্যায় তাত লিখা হৈছে এইটো ট্ৰাইবেল এৰিয়া হয় সেই ট্ৰাইবেল এৰিয়া হয় বুলি লিখা লগে লগে কাৰ্বি আংলং আৰু ডিমা হাছাও দুইটো ট্ৰাইবেল দেশ হৈ গ'ল 6 শিডিউল পেৰাগ্ৰাফ 20 তে ট্ৰাইবেল এৰিয়া বুলি লিখা লগে লগে কাৰ্বি আংলং আৰু 6 শিডিউলটো ট্ৰাইবেল মানুহে মালিক হৈ গ'ল এইটো আমি জানিব লাগে কিন্তু আমি মালিক হৈ পেলাই আজি কাৰ্বি আংলং আমি মালিক হ'ব পৰা নাই মই একটা চেম্পল উদাহৰণ দিম 2011 চনত ষ্টেট টিচাৰ এপইণ্টমেণ্ট দিয়া হৈছে কাউন্সিলৰ পৰা 1400 জন টিচাৰ এপইণ্টমেণ্ট দিয়া হৈছে এই 1400 মাজত মাত্ৰ আমাৰ ট্ৰাইবেল মানুহ পাইছে 80 জন 1320 জন কোনে পাইছে নন ট্ৰাইবেল মানুহবিলাক পাইছে নন ট্ৰাইবেল মানুহবিলাক কাৰণে দিয়া হৈছে 1320 জন এতিয়া আপোনালোকে হিচাপ কৰক এজন টিচাৰ চেলাৰী 40,000 হয় সেই 1320 জন আপুনি যদি ইনটু কৰে 40,000 তেতিয়াহ'লে কিমান হ'ব 5 কোটি 20 লাখ টকা হ'ব সেই 5 কোটি 20 লাখ টকাটো এই নন ট্ৰাইবেলে মাহত হৈ যায় কিন্তু 6 শিডিউল কৈছে এইটো ট্ৰাইবেল এৰিয়া বুলি কৈছে কিন্তু নন ট্ৰাইবেল মানুহবিলাক আমাৰ যিটো পাবলৈ অধিকাৰ লাভ হৈ গৈছে আমাৰ ট্ৰাইবেল মানুহ পাইছে মাত্ৰ 80 জন সেই 80 জন আৰু 80 জন আপুনি আকৌ কেলকুলেশ্যন মাৰক ইনটু কৰক 40,000 কিমান হ'ব 32 লাখ ট্ৰাইবেল মানুহে পাইছে মাত্ৰ 32 লাখ দেই আপোনালোকে মনত ৰাখক নন ট্ৰাইবেল মানুহে পাইছে 5 কোটি 20 লাখ টকা ট্ৰাইবেল মানুহে পাইছে মাত্ৰ 32 লাখ কাক বেছি হৈছে নন ট্ৰাইবেল মানুহ কিন্তু 6 শিডিউল মতে ইহঁতে ইয়াত চাকৰি কৰিব নোৱাৰে সেই টিচাৰ কামলৈ ইহঁতে চাকৰি কাৰণ 6 শিডিউল দিয়া হয় ট্ৰাইবেল সেইকাৰণে আজি কাৰ্বি আংলঙত 90% ট্ৰাইবেল মানুহবিলাক দুখীয়া হৈছে একেবাৰে দুখীয়া 90% আমাৰ ট্ৰাইবেল মানুহে এই মাত প্লাষ্টাৰ লগতে আজিলৈকে আমি থাকিবলগীয়া হৈছে মাত প্লাষ্টাৰ মানে আমি এই বাঁহ পৰা কিবা বনাব বেৰা আৰু মাটি লৈ পেলাই আমি 90% মানুহে বা বেম্বু এইটো বাঁহ পৰা আনি পেলাই এইটো কিবা পালং বনাব তাতেহে আমি
শিডিউল কোৱাইছে আমাৰ অধিকাৰ নন ট্ৰাইবেল মানুহ কাঢ়ি লৈ গৈছে এতিয়া এমপি ফৰেন সিং বে তাৰ সময়ত এটাতো এক্সপায়াৰ হৈ গ'ল আৰু 5 বছৰ মাজত কাৰ্বি আংলং 26 সমষ্টি আছে কন্ট্ৰেক্ট কাম দিছে প্ৰত্যেক সমষ্টি মিনি ষ্টেডিয়াম বনাব এটা মিনি ষ্টেডিয়াম বনাবৰ কাৰণে 10 কোটি দিয়া হৈছে সেই 10 কোটি যদি আপুনি যদি 26 সমষ্টি আপুনি হিচাপ কৰে তেতিয়াহ'লে কিমান হ'ব 260 কোটি হ'ব এই 260 কোটি মাজত কোনে পাইছে 260 কোটি টকা মাত্ৰ ট্ৰাইবেল মানুহে পাইছে নন ট্ৰাইবেল মানুহবিলাক পাইছে কিমান 240 কোনে ধুনীয়া হ'ব কোনে টাকা হ'ব এই নন ট্ৰাইবেল মানুহবিলাক কিন্তু এইটো ট্ৰাইবেল এৰিয়া হয় সিহঁতে অধিকাৰ নাই ইয়াত কাম কৰিব এই ঘটনাটো কিয় কাৰণে ঘটি আছে কাৰণ আজিলৈকে কাৰ্বি আংলং অট'নমাছ কাউন্সিল আইন 1951 চনত আমাৰ কাৰ্বি আংলং কাৰ্বি কুকি ৰেংমা আদিবাসী আৰু আপোনাৰ গাৰো আপোনাৰ ডিমাচা চব মিলি পেলাই আমাৰ 96% আছিলে আমাৰ সংখ্যা 1951 এইটো ভালদৰে মনত ৰাখিব 1951 চনত আমাৰ সংখ্যা আছে 96% 4% আপোনাৰ আছে এইটো কিবা আপোনাৰ কি কয় অসমীয়া খিলঞ্জীয়া বিলাক কিন্তু মই বিহাৰী বঙালী নাই কিন্তু দুগৰ কথাটো এইটো হৈছে 2011 সেন্সাস সময় আমাৰ পপুলেশ্যনটো আমাৰ সংখ্যা নামি গ'ল ইটো আমাৰ সংখ্যা আছিল 96% এতিয়া হৈছে 2011 চনত আমাৰ সংখ্যা হৈছে মাত্ৰ 55% কিমান নামিছে 41% আমি নামি গ'ল যোনে সেইটো সময় নাই 1950 চনত আজি তেখেতসকলে কিমান হৈছে 45% বাঢ়ি গ'ল 45% বাঢ়ি আৰু এতিয়া ৰিচেণ্ট 2021 সেন্সাস আমি যদি আকৌ আৰু আমি যদি চাব যায় তেতিয়াহ'লে আমাৰ চব কাৰ্বি ডিমাচা ৰেংমা আপোনাৰ গাৰো চব ট্ৰাইবেল মিলি পেলাই মাত্ৰ 53% হৈ গ'ল নন ট্ৰাইবেল কিন্তু এইটো ট্ৰাইবেল এৰিয়া হয় এই 53% মানুহবিলাক আজি ভোটিং ৰাইট পাই গ'ল ইলেকশ্যন খেলিবলৈ সেইটো অধিকাৰত দিয়া হৈছে চাকৰি কণ্ট্ৰেক্ট চব সিহঁতক দিয়া হৈছে নিয়মত সিহঁতে ইয়াত টেনশ্যন বুজিব নোৱাৰে এই ভোটিং ৰাইটছ পাব নোৱাৰে কাৰণ 6 শিডিউল পেৰাগ্ৰাফ 20 ক্লিয়াৰলি লিখা হৈছে এইটো ট্ৰাইবেল এৰিয়া হয় এক্সাম্পল একটা উদাহৰণ দিম এইটো কাৰ ঘৰ হয় ঘৰ হয় ন হা এক্সাম্পল একজন তেৰাং ঘৰ থাকিছে হা বাৰী বিচাৰলাম দেই মানে তেৰাং হেম দলো হালা terang hem luge silage aling hem dinalo di kalau suat terang hem apa di terang hem banduri kalau terang hem malik lo di kemana abongali kemana abdi hari itu damat kalau solong li terang dia urutan teh kalau swadim ke terang hem alang li huris tiga ciri foto lo along li dan nintan pungke pike ciri pong pong ciri pungke bang hari pong bicara dulu lalu boleh hola terang hem lucu boleh bilang abis itu exactly ini Karbi Anglong tak langsung nang pelang lo Karbi Anglong langsung nang pelang lo ada malah 53% kecil itu sining lah pela long le ang attack ang bong le gitu kali kedi cuma long le long itu asak kuri dal tumpolang itu mah kontrak dal tumpolang itu mah long le pelang lah mereka matro pilih ini matro bicara dalam yang kantor Karbi Anglong 30 department itu ciri itu tentang sekolah Kasih, your kane tenega ঘটনা ঘটিছে আমাৰ কাৰ্বি আংলং কাৰণ আজিলৈকে কাৰ্বি আংলং অট'নমাছ চিএম তুদাৰাম ৰংহাং আৰু কমৰজিৎ কিশোৰগোলা আইন বনা নাই সেই আইন নবনা কাৰণে সেই এনেকুৱা মই কৈ আছো ঠিক তিল পেৰাগ্ৰাফ 7 আমাক অধিকাৰ দিয়া হৈছে আপোনালোকে বনাওক নিজৰ আইন নিজৰ কাউন্সিল চলাবৰ কাৰণে নিজৰ এক দেশটো চলাবৰ কাৰণে আইনটো বনাওক কিন্তু আজিলৈকে কাউন্সিলে আইন আগৰ পৰা যদি হেতু আইনটো বনালে হেতে আজি ইমান ঘটনা দে সব আহিবৰে আমি দে আহিবৰে কোন সেইকাৰণে আমি এপিএছচি পৰা হিতে যুঁজি আছে যে
তেনেকুৱা ঘটনা এতিয়া হ'ব নালাগে এতিয়া হৈছে আগন্তুক দিনত আমি 16 পৰা আমি চলাই লৈ যাব লাগে বুলি আমি এপিএছচি পাৰ্টিৰ পৰা গতিকে ৰাইজসকল আপোনালোকে মনত ৰাখিব দেই আপোনালোকে মনত ৰাখিব এইবাৰ নিৰ্বাচন এইবাৰ ইলেকশ্যনটো লাষ্ট ইলেকশ্যন হ'ব দেই এইবাৰ ইলেকশ্যন লাষ্ট ইলেকশ্যন হ'ব এইটো যদি আকৌ বিজেপি জিকি যায় এইটো ইলেকশ্যন যদি কাৰ্বি আংলং ধ্বংস হৈ যাব একেবাৰে ধ্বংস হৈ যাব দেই আজি আমাৰ কাৰণে কোন ৰক্ষা কৰিছে হে 6 শিডিউল সংবিধানে আমাক ৰক্ষা কৰি আছে দেই 6 শিডিউল আমাৰ কাৰণে বৰ্তমান আমাক ৰক্ষা কৰি আছে কিন্তু এতিয়া যদি বিজেপি চৰকাৰ আহি যায় তেতিয়াহ'লে সংবিধান সলনি হ'ব সংবিধান ৰিপ্লেচমেণ্ট কৰা হ'ব এফালে মনত দেই এফালে ধ্যান দিব আপোনালোকে আকৌ এফালে চাই দৰকাৰ কি আছে আহিব ৰাজ্য নাই দেই ইম্পৰ্টেণ্ট কথা দেই আকৌ বিজেপি যদি জিকি যায় তেতিয়াহ'লে সংবিধান ৰিপ্লেচমেণ্ট কৰা হ'ব আপোনালোকে মনত ৰাখিব সংবিধান কি বস্তু হয় আপোনালোকে মনত ৰাখিব এই সংবিধান ইণ্ডিয়া সংবিধান ভাৰত সংবিধান ৰিপ্লেচমেণ্ট কৰা হ'ব এই ভাৰত সংবিধান ৰিপ্লেচমেণ্ট কৰাৰ লগে লগে আমাৰ 6 শিডিউল নাইকিয়া হৈ যাব 6 শিডিউল নাইকিয়া হৈ যাব তেতিয়াহ'লে আমাৰ ট্ৰাইবেল বুলি কোৱা লাভ নাই কাৰণ এতিয়া বিজেপি চৰকাৰে এতিয়া লাগু কৰিব বুলি কৈছে UCCCA ইউনিফৰ্ম চিভিল কোড যদি এতিয়া চৰকাৰে যায় ফাৰ্ষ্ট ছেছনত তেখেতসকলে পাছ কৰিব ইউনিফৰ্ম চিভিল কোড সেইকাৰণে এইবাৰ ইলেকশ্যন লাষ্ট ইলেকশ্যন একজন ডাঙৰ মানুহ একদম জানা ব্যক্তি মানুহ আপোনাৰ কি কয় এইটো বিজেপি ফাইনেন্স মিনিষ্টাৰ তাৰ হাজবেণ্ড দেই তাৰ হাজবেণ্ডে কোৱা হৈছে তাৰ ইকনমি সি লণ্ডন পৰা পাছ কৰি আহিছে ইকনমিক্স সি কি কৈছে ন ইফ বিজেপি যদি এতিয়া আকৌ পাৱাৰ আহি যায় তেতিয়াহ'লে ইণ্ডিয়াত ইলেকশ্যন নহ'ব বুলি কৈছে আপোনালোকে মনত ৰাখিব ইলেকশ্যন নহ'ব এতিয়া election avelo bote itu ki songja point kangwai thai avelo kedi bangkumat si kangwai mahala so alam si kumar tilang ko dictatorship lohala China tumason North Korea son bang aning hang link de donan chinek ko itu thana chu ne last non election ga last election dona tu ang dun ki election la hey bar person last election যদি হে বিজেপি সরকার আহি যায় ডেমোক্রেসি নাইকিয়া হবে 100% আপনাদেরকে বিশ্বাস করক না করক কিন্তু এইটো নিশ্চয় এইটো হ'বই যদি হে বিজেপি সরকার সেইকাৰণে এইবাৰ নিৰ্বাচন আমি ভালদৰে আমাৰ অধিকাৰ বাছনি কৰিব লাগে বিজেপি বিলাক কি প্ৰচাৰ কৰি আছে আজি কাৰ্বি আংলং বিজেপি কথাই কম মই কাৰ্বি আংলং বিজেপি বিলাক এতিয়া ইছ্যু নাই আৰ্টিকল 244 অট'নমাছ ষ্টেট ইছ্যু নাই এতিয়া ডেভেলপমেণ্ট কথাও নাই এতিয়া সেইকাৰণে ৰাইজৰ কাৰণে এতিয়া প্ৰচলাব নোৱাৰে ডেভেলপমেণ্ট কথা লৈ পেলাই অট'নমাছ ষ্টেট নাম লৈ পেলাই মাত্ৰ সিহঁতে এতিয়া চুৰ কৰিছে যে এই চেণ্ট্ৰেল স্কিম ৱেলফেয়াৰ স্কিম ৱেলফেয়াৰ স্কিম পৰা সিহঁতে এতিয়া প্ৰচাৰ কৰি আছে গাঁও জাগা সেইটো একদম লুকা চুলি এনেকুৱা কাম কৰি আছে হা অৰুণোদয় ৰেচন কাৰ্ড জব কাৰ্ড এইবিলাক চব ৱেলফেয়াৰ স্কিম হয় এইটো বিজেপি স্কিম নহয় আপোনালোকে ভালদৰে জানিব এইটো ৱেলফেয়াৰ স্কিম হয় এইটো যাৰ চৰকাৰ আহিব সেইটো পাবহে এইটো এই চেণ্ট্ৰেল গভৰ্ণমেণ্ট পৰা দিয়া হয় এইটো অঁ আপোনালোকে চিন্তা কৰক এই বিজেপি চৰকাৰ নহা আগত কি ৰেচন কাৰ্ড নাই নেকি আছেতো না বিজেপি চৰকাৰ কাৰ্বি আংলং নহা আগত এই কিবা গুৰু ঘৰ দিয়া নাই নেকি দিছে এই যোনো চৰকাৰ আহিব সেইটোতো পাবহে এইটো পাবহে কিন্তু আজিকালি সেই বিজেপি চৰকাৰে অমৰ সিং পিছৰবিলাক হা আমাক যদিহে আপোনালোকে যদি অৰুণোদয় লাগে তেতিয়া বিজেপি জইন কৰিব লাগে সেই মিছা কথা কৈ আৰু কাৰণ সিহঁতৰ লগত একো ইছ্যু নাই এতিয়া বিজেপি জইন কৰক জব কাৰ্ড দিম বুলি কয় আৰে লাজ নালাগে নেকি হা জব কাৰ্ড ৰেচন কাৰ্ড অৰুণোদয় কৰি চলাই আছে বেলেগ কি একদম ভাল কাম এতে কি দিব নোৱাৰে নেকি কাম কৰিব নোৱাৰে নেকি হা কি চৰকাৰ এইটো সেইকাৰণে ভাই বন্ধুসকল এইবাৰ নিৰ্বাচন আমি ইলেকশ্যন দিয়া সময় আপোনালোকে ৰেচন কাৰ্ড নাম কৰা অৰুণোদয় নাম লৈ পেলাই ভোট নিদিব